নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই চেনেল টিকটক টেবললৈ আৰু লৈ আহিছোঁ আপোনালোকৰ বাবে আন এটি ভিডিঅ' মোৰ এই কলকাতা ব্লগ ছিৰিজৰ পৰা। আৰু আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক লৈ আহিছোঁ হাওৰাৰ শিৱপুৰলৈ, য'ত আছে পৃথিৱীৰ আটাইতকৈ বৃহৎ গছজোপা। আৰু এইখন হৈছে হাওৰাৰ শিৱপুৰত অৱস্থিত আচাৰ্য জগদীশ চন্দ্ৰ বোস ইণ্ডিয়ান বটানিক গাৰ্ডেন, অৰ্থাৎ এখন উদ্ভিদৰ বাগিচা, য'ত সংৰক্ষণ কৰা হৈছে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ। ক'বলৈ গ'লে বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ জীৱিত উদ্ভিদৰ এটি সংগ্ৰহালয়। যিহেতু এখন উদ্ভিদৰ বাগিচা, গতিকে ইয়াতে বিভিন্ন ধৰণৰ উদ্ভিদ আছে, শাক চব্জি, সেইবিলাকৰো ইয়াতে কিছুমান পৰীক্ষামূলকভাৱে ইয়াতে খেতি কৰি থোৱা থাকে। এইবিলাক নাচালেও কোনো কথা নাই, কিন্তু এই বাগিচাখনৰ মুখ্য আকৰ্ষণ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বট গছজোপা। এই বাগিচাখনত যেতিয়া আপোনালোক আহিলে ইয়াতে ধুনীয়া ধুনীয়া গোলাপৰ এখন বাগিচাও দেখিবলৈ পাব। এইখন যিহেতু এখন বটানিক গাৰ্ডেন, গতিকে ইয়াৰ ভিতৰত প্ৰৱেশ কৰোঁতে প্লাষ্টিকৰ বটল বা মোনা লৈ প্ৰৱেশ কৰিব দিয়া নহয়, যিবিলাক গেটতে ৰাখি থৈ দিয়ে। আৰু এইজোপাই হৈছে দ্য গ্ৰেট বানিয়ান ট্ৰী নামৰ সেই বটবৃক্ষজোপা, যিজোপাৰ বয়স হৈছে 270 বছৰৰো অধিক। আৰু এই গছজোপাৰ ঠাল ঠেঙুলি ইমানেই বিস্তৃত যে 1985 চনত ই গিনিজ বুকত স্থান লাভ কৰিবলৈ সক্ষম হয়। 1925 চনত ভেঁকুৰৰ সংক্ৰমণৰ কাৰণে ইয়াৰ মূল গছজোপা কাটি পেলাবলগীয়া হয়, যদিও সেই গছজোপাৰে ঠাল ঠেঙুলিৰে এতিয়া এখন প্ৰায় হাবিৰ দৰে হৈ পৰিছে ই গোটেই গছজোপা। $10 এণ্ট্ৰি ফি লয়, যদিও এইখনৰ ভিতৰত চাবলগীয়া বহুতেই কিবা কিবি আছে, গতিকে সেই $10 দি ভিতৰত প্ৰৱেশ কৰিলেও একো আফচোচ কৰিবলগীয়া নাথাকে। আমাৰ ইয়াৰে যিবিলাক পাৰ্ক আছে, পাৰ্কবিলাকতেই এণ্ট্ৰি ফিটো তাতকৈ বহুত বেছি থাকে। আৰু এইখিনিতে মই আপোনালোকক জনাই থ'ব বিচাৰিছোঁ আচাৰ্য জগদীশ চন্দ্ৰ বোসৰ বিষয়ে। তেখেত আছিলে ভাৰতৰ এগৰাকী প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। আচাৰ্য জগদীশ চন্দ্ৰ বসুৱে, আমি অসমীয়াত ক'লে বসু বুলি কওঁ, এনেই বোস, আচাৰ্য জগদীশ চন্দ্ৰ বোসে ক্ৰেস্কোগ্ৰাফ নামেৰে এটি যন্ত্ৰ আৱিষ্কাৰ কৰিছিল, যিটো যন্ত্ৰৰে গছৰ বৃদ্ধি জুখিব পৰা হৈছিল। আৰু এই যন্ত্ৰটো তেখেতে যেতিয়া আৱিষ্কাৰ কৰিছিল, এই যন্ত্ৰটোৱেদি আন এটা কথা গম পোৱা গৈছিলে, সেইটো যে গছবিলাকো যে সংবেদনশীল হয়, গছবিলাকৰো যে আমাৰ নিচিনা অনুভূতি আছে, এই বস্তুটো গম পোৱা গৈছিলে এই যন্ত্ৰটো আৱিষ্কাৰ কৰাৰ পিছত। গতিকে আপোনালোকে গছ কটাৰ আগতে ভাবি চাব যে গছৰো অনুভূতি থাকে আমাৰ দৰেই। এই পৃথিৱীৰ আটাইতকৈ বৃহৎ বটগছজোপা দৰ্শন কৰাৰ পিছত আপোনালোকে কি কৰিব? যদি জানিব খুজিছে তেতিয়াহ'লে চাওক এই ভিডিঅ'টিৰ শেষৰ অংশটো। আৰু এতিয়া আহিছোঁ আমি এই ভিডিঅ'টিৰ আটাইতকৈ মিঠা অংশটোলৈ, অৰ্থাৎ মিঠাইৰ দোকানলৈ। এই আচাৰ্য জগদীশ চন্দ্ৰ বোস ইণ্ডিয়ান বটানিক গাৰ্ডেনৰ ওচৰে পাঁজৰে তাতে কেইবাখনো আপোনালোকে মিঠাইৰ দোকান দেখা পাব, য'ত এতিয়াও $5 পৰা আৰম্ভ কৰি $10 ভিতৰতে বিভিন্ন ধৰণৰ মিঠাই উপলব্ধ। আমাৰ ইয়াতে গোল্লা কিনিব গ'লেও $15 বেছি লাগে। গতিকে আপুনি যদি মিঠাই খাই ভাল পায়, তেতিয়াহ'লে এই সুযোগটো আপোনালোকে নেহেৰুৱাব। এইখিনিতে এটা বিধিসন্মত সতৰ্কীকৰণ, অধিক মিঠাই খোৱাৰ ফলত যদি আপোনাৰ ব্লাড চুগাৰ বৃদ্ধি পায়, তেতিয়াহ'লে কিন্তু মোৰ এই ভিডিঅ'টোৰ দোষ নাই দেই।
আজিৰ এই ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ পৰৱৰ্তী ভিডিঅ'টোত দেখুৱাম কলকাতাৰ ট্ৰাম